Hello guys, কি খবৰ আপোনালোকৰ মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আৰু ভাত তাত বানাই উঠি পেলাই ইটাৰে এটা ব্লাউজ কাটলোঁ। এইটো ব্লাউজ কাটলোঁ। এইখন হৈছে হাত ব্লাউজৰ। আৰু এইবিলাক এইটো দেখুৱাম ৰ'ব আপোনালোকক কেনেকৈনো মই কাটছোঁ ব্লাউজটো। এইখিনি হৈছে পিছৰখিনি, পিছফালৰখিনি এইখিনি। এইখন হৈছে হাত, এইবিলাক আগফালৰ আৰু এইখিনি। আজি মানে ভাত তাত হোৱাৰ পিছত আৰু ইছুক মই আনবা নগ'লোঁ, কাৰণ মোৰ ব্লাউজটো কাটবা আছে। বহুত দিনৰ পৰা চিলামকৈ চিলাবাই পৰা হোৱা নাছিল, চিলাই নাছিলোঁ। আজি আৰু ভাবিলোঁ কি ইছুক বাবা আনবা গ'লে মোৰ ভাত তাত হোৱাৰ পিছত ব্লাউজটোকে কাটিম বুলি ভাবি পেলাই বাবাক আনবা যাবা দিলোঁ। মই আৰু ব্লাউজটোকে কাটলোঁ। এতিয়া আৰু ভাত তাত খাইছোঁ, টোপনি খেদা থৈহে চিলাব লাগিব। দেখুৱাম আপোনালোকক মইনো ব্লাউজ কেনেকৈ চিলাওঁ, দেখুৱাম আপোনালোকক। এতিয়া আৰু ইছুক টোপনি খেদে থৈ দি মই ভাবছোঁ কি তাই টোপনি হাতালৈ মানে ব্লাউজটো চিলাওঁ। আহিছোঁ ইয়াতে পাক্কাতে টোপনি মাৰি আছোঁ। গৰমত মানে আমি এনেকৈ পাক্কাতে আমি দিপৰা মানে ভাত তাত খাই উঠি দিপৰা আমি পাক্কাতে বাগাৰ দিওঁ, কাৰণ বহুত গৰম। আমাৰ ৰুমটোত যে ইমান ৰ'দ পৰে চাওকচোন, একেবাৰে পিছ ৰ'দটো যে সম্পূৰ্ণ পিছ ৰ'দটো পৰে আমাৰ ৰুমটোত। সেইকাৰণে বিৰাট গৰম হয় আৰু সেইকাৰণে বিচনাত বাগাৰ দিবা নোৱাৰি, পাক্কাতে আমি বাগাৰ দিওঁ দিপৰা। এতিয়া তাই আৰু টোপনি অহাৰ পিছত এতিয়াহে ব্লাউজটো চিলাওঁ। অলপমান চিলা আজি ব্লাউজটো কমপ্লিট নহ'বই মোৰ, কাৰণ এতিয়াহে ব্লাউজটো চিলাব আৰম্ভ কৰিম। তাৰপিছত অলপ পিছতে আৰু ছাগালকেইটা আনিলে পানী দিব লাগিব, ছাগলকেইটাক দানা পানী দি আৰু বান্ধবা লাগিব। তাৰপিছত সন্ধিয়া চাহ তাহ বানাই আৰু তাইক পঢ়বাই লাগিব। আজি কমপ্লিট নহ'ব, কালি হ'ব কিজানি কমপ্লিট। কালি যদি সময় পাওঁ তেতিয়া কালি কমপ্লিট হ'ব। দেখাম দিয়ক আপোনালোকক মই কেনেকৈ ব্লাউজটো চিলাওঁ। এতিয়া ব'লক মোৰ লগত আমি ব্লাউজটো চিলাওঁ। আৰু পিছৰখিনি চিলাব পাইছে, হাতবিলাক ল'ব পাইছে, চিলাব আছে হাতবিলাক, মানে হাত দুখন। আৰু এতিয়া আন্ধাৰো হ'ল, এতিয়া আৰু ছাগলীকেইটা বান্ধাৰতে ছাগলীকেইটা দানা পানী দিওঁ, বান্ধো। কালিহে কমপ্লিট কৰিম ব্লাউজটো। যোৱাকালিৰো ভিডিঅ'টো কৰাই নহয়, কাৰণ মেচিনৰ পৰা উঠি ছাগলীক দানা পানী দি ছাগলীকেইটা বান্ধি তাৰপিছত ইছুকৰ জগাই দিলোঁ। তাই টোপনি মাৰি আছিল, তাৰপিছত তাইক চাহ তাহ দিলোঁ। চাহ তাহ দি আৰু অলপ পঢ়বাই লাগে তাইক, কাৰণ মই নাথাকিলে যিহেতু তাই নপঢ়ে, একলাই পঢ়িব পৰা হোৱাও নাই দিয়কচোন। আজিকালি দেখোন ল'ৰা ছোৱালীবিলাকৰ ডাঙৰ হওক লগি দেখোন মাকবিলাকে থাকবাই লাগে। থাকলিহে মানে ওচৰত মানুহটো থাকলিহে পঢ়ে, নাথাকিলে একদম নপঢ়ে। সেইকাৰণে তাইৰ লগত অলপ সময় থাকি পিছত ভাতে বনাব গ'লোঁ। সেনেকৈ আৰু থাকিয়ে গ'ল আৰু কালি ভিডিঅ' কৰাই নহ'ল। আজি আৰু আৰম্ভ কৰিছোঁ ব্লাউজটো চিলাই আছোঁ। আধা হ'ল চিলা। হাত দুখন লুগবা আছে, হাত দুখন লুগবা আছে, আৰু গলৰ এই ৰিপটো ৰিবা আছে গলৰ। ডিজাইন দিয়া নাই দিয়ক, কাৰণ মই চিম্পুলবিলাকে ভাল পাওঁ। চিম্পুলকৈ চিলাইছোঁ সেইকাৰণে। চিম্পুলবিলাক পিন্ধিয়ে ভাল লাগে। ডিজাইনবিলাক তাৰমানে
এটা চিজনতহে কিছুমান ডিজাইন এটা চিজনতহে তাৰমানে সেইটো ডিজাইন উঠি দিয়াৰ পিছত পিন্ধিব ভাল নালাগে কিন্তু চিম্পুলবিলাক যেতে হ'লেও পিন্ধিব পাৰি সেইকাৰণে মই ব্লাউজবিলাক চিম্পুলকৈ চিলাওঁ আৰু বেছি এটা চিলাইছিলোঁ এই এটা এই যে কেইদিনমান যে ফটো ভটিহঁতৰ এতিয়াও বৰ্তমান আছে দিয়কচোন পিন্ধে এতিয়াও ভটিহঁতৰ এটা চিলাইছিলোঁ কিন্তু চিলাইহে থৈ দিছোঁ একদিনৰ হৈ পিন্ধা নাই ব্লাউজটো চিলাই আছোঁ মই এইবাৰ এইখিনি লগাম ইয়াতে লগাম ইয়াতে লগাম এইখিনি Dios, ব্লাউজটা কমপ্লিট হ'ল মই এনেহেন চিম্পুল ব্লাউজে ভাল পাওঁ চিম্পুল হ'লে পিন্ধিব পাৰি মই সেইকাৰণে মোৰ ব্লাউজবিলাক চিলালে মই চিম্পুলকৈ চিলাওঁ চিম্পুলে ভাল পাওঁ হ'ল দিয়ক আৰু মোৰ ব্লাউজটো চিলাওঁ মই আৰু ব্লাউজবিলাক চিম্পুলে ভাল পাওঁ সেইকাৰণে মোৰ ব্লাউজবিলাক চিম্পুলকৈ চিলাওঁ কাৰণ ডিজাইন দিয়া মই বেছি ভাল নাপাওঁ চিম্পুল হ'লে যেতিয়া হ'লেও পিন্ধিব পাৰি কিন্তু ডিজাইনৰ এটা যিবিলাক এটা চিজন থাকে কিছুমান মানে সেইটো ডিজাইনটো উঠি যোৱাৰ পিছত আমি পিন্ধিব ভয় লাগে কিন্তু চিম্পুল হ'লে যেতিয়া হ'লেও পিন্ধিব পাৰি আৰু ভালো লাগে পিন্ধি সেইকাৰণে চিম্পুলে চিলাইছোঁ